হাই গাইজ, গুড মৰ্ণিং। আজি আকৌ এটা ডেইলি ভ্লগ লৈ আহিছোঁ। উঠি মেলি কেনে মোৰ নিজৰ কামখিনি কৰি তেওঁক পঠাব লাগিব সোনকালে ব্ৰেকফাষ্টটো বনাব আছে। গতিকে আহকচোন আজিৰ ব্লগটো আৰম্ভ কৰোঁ। আজি ঠাণ্ডা পেলাইছে যদিও ৰ'দটো অলপ ওলাইছে দেই, মনটো ভাল লাগিছে সেইকাৰণে। ঠাণ্ডাৰ দিনত ঠাণ্ডা পানী দি গা ধোৱাৰ মজাই বেলেগ, নে কি কয়? বহু দিনৰ পৰা ভ্লগ দিয়া হোৱা নাছিল, মোৰ এটা প্ৰব্লেম হৈ গৈছিলে। বাৰু এইবোৰ বাদ দিয়ক, প্ৰব্লেম অহাটো আহিয়ে থাকিব আৰু। এতিয়াকে প্ৰাৰ্থনাটো কৰি লওঁ, নহ'লে দিনটো আৰম্ভ হ'ব জানো। ৰাতিপুৱাই চাউল তিয়াই থৈ দিছিলোঁ, সেইখিনিকে ধুই ল'লোঁ। আপোনালোকে বাৰু ব্ৰেকফাষ্টত একদম ফাৰ্ষ্ট কৰিব লাগে কি খায়? মই এইখিনিকে চাউলতে গোটেইখিনি দি কেনে যে পোলাও ছিষ্টেমত আৰু কুকাৰটোতে গোটেইখিনি চব্জি যি থাকে আৰু সেইখিনি দি কেনে চাউলখিনি বহাই দিলে হৈ যায় আৰু একেবাৰতে। আৰু ৰ'ব, এইখিনি বৰা চাউল দেখিছেনে? ইমান আঠা আৰু ইমান ধুনীয়া ৰঙা পৰি আছে। এইখিনি মায়ে বনাই থৈ দিছিলে। এইখিনি বৰা চাউল মই খালোঁ, এওঁক দিয়া নাই এইটোৰ কাৰণে, কাৰণ বৰা চাউলখিনিৰে দিনটোৰ কাৰণে এনেও পেট নভৰে। ইমান সোনকালে হৈ গ'ল দেখিছেনে? লগতে এটা এগ ফ্ৰাই কৰি দিছোঁ। দিনটোৰ কাৰণে আজি ব্ৰেকফাষ্ট ৰেডি। এতিয়া আহক দিওঁ খাবলৈ, দেৰিও হৈছে।